সমষ্টি হিসাবে আমি বিপিএফ দল হিসাবে হয়তো এবারও জিকা নাই, একবার হয় ইন্ডিপেন্ডেন্ট মনসিং ব্রহ্মই জিকিছে, দুবারে হল হি দল হিসাবে এবারও জিকা নাছিল যোৱা 4টা থামছত, কিন্তু এইবাৰ আমি বিপিএফ দল হিসাবে দিৰা সমষ্টিত জিকাটো আমি মানে একদম খাটাং শিওর বলে আমি ধরব পাৰো। যেহেতু দিৰা সমষ্টি মিটিং কৰা সময়ত ইমানবাৰ মই মিটিং কৰিছোঁ, আগৰ দিনত এনেকুৱা মই পাব্লিক গেদাৰিং পোৱা নাছিলোঁ। আৰু আজি সকলো জাতিয়ে আহিছে, ইয়াত আদিবাসী আছে, অসমীয়া আছে, আৰু মুছলিম আছে, বড়ো আছে, গোৰ্খা আছে, আৰু নাথ যোগী, এনেকুৱা গাৰো ৰাভা সকলো জাতিয়ে ইয়াত উপস্থিত আছে। তো আমি ইয়াৰ পৰা ধৰিব পাৰিম যে সকলো জাতিয়ে আমাৰ বিপিএফক ভাল পায়, আৰু সকলো শ্ৰেণীৰ মানুহে আমাৰ দলত মানে ভোট দি পেলাই জয়যুক্ত কৰিব বুলি আমি আজিৰ দিনত ক'ব পাৰোঁ। চবকে দিব। এই বছৰত 40 কোটিটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে, আৰু 100 কোটিটো আমি 6 মাহৰ ভিতৰত শেষ কৰিব লাগে। 50 কোটি আমাৰ গৰীব দুখীয়াসকলৰ কাৰণে যেটো আইডিএছ দিব, সেইটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে। মাৰ্চ মাহত আগতে আমি শেষ কৰিব লাগে এইবিলাক পইচা। সেইকাৰণে বহুত শৰ্ট সময়টো, যিমান পাৰে আমি এইবিলাক এইখিনি পইচা, যিখিনি পইচাটো আমি এই 25-26ত ধৰি লৈছে, তো এইটো আমি সময়মতে যাতে শেষ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিম। আমাৰ চৰকাৰ সেপ্টেম্বৰ লাষ্টৰ পৰা হ'ব। এইবাৰ আপুনি ৰাইজক সুধিছে, টৰ্চ লাইটত ভোট দিছিল আগতে, এইবাৰ এই আপোনালোকৰ লগত একত্ৰিত কথাও আছে? নাই, আগৰ দিনৰ কথাটো সোধাটো কি বেয়া? আপোনালোকে আগত টৰ্চ লাইটত দিছিল না? এইটোৱে সুধিছোঁ মই। এতিয়া কিন্তু টৰ্চ লাইট নহয় বোলে, চব নাঙল। এইটোৱে কনফাৰ্ম কৰি লৈছোঁ মই সুধি পেলাই। কথা এইটোৱে ঠিক কৰিম, পাৰ্টিয়ে ঠিক কৰিব। ডেপুটি চিফ কোনে হ'ব, পাৰ্টিয়ে ঠিক কৰিব। স্যার, আপোনালোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, ৰাইজক একো কোৱা নাই, কিন্তু নৃত্য গীতেৰে মানে সভাখন শেষ কৰাৰ কথা বাৰে বাৰে মানে এইটো অলপ আগতে সুধিছেতো। আমি যিটো চৰকাৰ বনাব সেইকাৰণে আমি ফূৰ্তি কৰি আছে এতিয়াৰ পৰাই, বাছ। উদ্দেশ্য একো কোৱা নাই, কি কৰিব কি নকৰিব মই কোৱা নাই নেকি? 100 কোটি মই কেনেকৈ ইউজ কৰিম, 40 কোটি কেনেকৈ ইউজ কৰিম মই সুধিছেতো। হয়, ৰাস্তা পাইছে, দলং বনাইছে, ৰাস্তা বনাইছে, আমিও দেখিছোঁ, হয় ভাল হৈছে, কিন্তু মই ব্যক্তিগত কি পাইছে প্ৰশ্ন ইয়াতে। এই কাৰণে এইটোকে লক্ষ্য কৰি আমি কাম কৰিব গৈ আছোঁ। উৰাজাহাজ দিবই পৰা নাই, ভাড়া আৰু ভুটি থাকে। ড্ৰাইভাৰক সুধকচোন, মই পইচা দিব পাৰিছে নেকি ভাড়া? তেল ভৰাব পইচাটো দিছে, পাইছে। মই মাটি যে বিক্ৰী কৰিছে, তহঁতে খেল আছে 22 কোটি টকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো। এইটো আপোনালোকে হিচাপ লৈছে? এইটো দি তেল ভৰাই আছো মই। লৈ আনা লমটো কি হেমন্ত সৰ্বানন্দৰ পৰাও ল'ব, মোদীৰ পৰাও ল'ব, ভালেই ল'ম মই। 4.5 বিঘামান হ'ব, 22 কোটি, বিৰাট দাম। অঞ্জলি দৈমাৰী ঘটিলেহে গম পাব মই। আমাৰতো বিপিএফ দল, মইতো বেলেগ দলৰ কি কম? নাই, ক্ষতি নকৰে আমাক, কোনো দলে ক্ষতি কৰিব নোৱাৰে, না কংগ্ৰেছ না বিজেপি না মুঠতে ইউপিপিএলটো আজি আপোনালোকে চাওক। ইউপিপিএলে আজি মানে কেণ্ডিডেট সেইদিনা 18জন ডিক্লেয়াৰ দিছে, প্ৰমোদ বড়ো নিজৰ সমষ্টিটোত আজিলৈকে ঠিক কৰিব পৰা নাই। ছেকেণ্ড লিষ্টটো আহিব, ডেট খোৱা নাযায় না, ক'লে বিৰাট হাংগামা হয়, সেইকাৰণে আমি আৰামত দিম। মই এইবিলাক বুজি নাপায়, প্ৰমোদ বড়োৰ নিচিনা খেলা মেলা দি পেলাই মই টাইম পাছ কৰা মানুহ নহয়। আমি কাম কৰিম। আমাৰতো ফূৰ্তি কৰিব লাগিব, যিহেতু আমি চৰকাৰ গঠন কৰিবই। এইটোতো ফূৰ্তি নকৰিলে আগতো কৰিছে, এইবাৰো কৰিব। প্ৰমোদ বড়োক সোধক, এইবিলাক চাকৰি চেলাৰী নাথাকা চাকৰি।